নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া যিহেতু পিকনিকৰ বতৰ আৰু পুৰণি বছৰটোক বিদায় দি নতুনক আদৰিবলৈ সকলো ব্যস্ত হৈ পৰিছে। পিকনিক খোৱাৰ আনন্দই সুকীয়া আৰু তাৰ মাজতে পিকনিক খোৱা ঠাইডোখৰ বাছনি কৰাত আমি কেতিয়াবা বিপাঙতো পৰিব লগা হয়। যদি পিকনিক খোৱা ঠাইডোখৰ পাহাৰ, নদী, শিল, দলং আদিৰ লগতে প্ৰকৃতিৰ মনোমোহা দৃশ্যবোৰ উপভোগ কৰিবলৈ পাওঁ, তেতিয়া আৰু বেছি ভাল লাগে। আপোনালোকক আজি মই তেনেকুৱা এখন বনভোজস্থলী দেখুৱাম, য'ত প্ৰকৃতিৰ এই সকলোবোৰ বস্তুৱে পোৱা যায়। এইখন হৈছে ধেমাজি জিলাৰ ডিমৌ বনভোজস্থলী। প্ৰতিদিনে শ শ বনভোজস্থলৰ আগমন ঘটিছে এই ঠাইডোখৰলৈ। যান্ত্ৰিকতাৰ পৰা আঁতৰি প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত আনন্দৰে এসাঁজ খাবলৈ আপুনিও আহিব পাৰে। অৰুণাচল প্ৰদেশৰ পৰা পাহাৰৰ মাজেৰে বৈ অহা ডিমৌ নদীৰ প্ৰাকৃতিক সৌন্দৰ্য সঁচাই অতি মোহনীয়।